Hello friends, good morning. আজি মই গৈ আছো খোৱাঙলৈ। খোৱাঙত বতৰ বহুত বেয়া, বৰষুণ দি আছে। এতিয়া বৰ্তমান মই এজেগাত আহি ৰখি দিলোঁ। এইটো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছৰ ওচৰত আহি এতিয়া মই বৰ্তমান ৰখি দিলোঁ। বহুত জোৰ বৰষুণ, গাড়ীৰ ৱাইপাৰো কাম কৰা নাই। এই চাওক বন্ধুসকল, পুৰা বৰষুণ দি আছে। এতিয়া আমি পাইছোঁহি আপোনাৰ গদাপানী ব্ৰিজ। এইখন মেৰামতি কৰি থকা হৈছিলে। এতিয়া আজি চাওঁচোন ৰাস্তাটো ভাল নে বেয়া। ব্ৰিজখন মেৰামতি কৰি থকা হৈছিলে, চাওঁচোন। এইখন হ'ল আপোনাৰ গদাপানী ব্ৰিজ। এইখনে হ'ল আপোনাৰ গদাপানী ব্ৰিজ। এতিয়া আমি পাম জামিৰা। ব্ৰিজখন ক্ৰছ কৰাৰ পিছত আমি এতিয়া জামিৰা পাম। তো বন্ধুসকল, গদাপানী ব্ৰিজখন পাৰ কৰিলোঁ। এতিয়া পালোহি আমি জামিৰা। এয়া গ'ল আপোনাৰ জামিৰা চাহ বাগান। আজি যিহেতু দেওবাৰ, গতিকে বৰবৰুৱাত ইয়াত এখন বজাৰ বহে, সাপ্তাহিক বজাৰ। COVID-19ৰ বাবে হয়তো আজি ভিৰ নাথাকিব, কিন্তু প্ৰায়ভাগ ইয়াত ভিৰ থাকে। এইটো সময়তে সেইফালে আজি গাড়ী লৈ পাৰ হোৱাটো অসম্ভৱ হয়। তো ব'লক আপোনালোকক দেখাওঁ। এইডোখৰে হ'ল আপোনালোকৰ বৰবৰুৱা, কিন্তু আজি বজাৰ বহা নাই। ঠিকে, COVID-19ৰ কাৰণে ইয়াত বজাৰ বহা নাই আজি। আৰু বৰষুণো বতৰ, মানুহ নাই ৰাস্তাত, সেইকাৰণে আজি ভিৰ কম। এইখন হৈ গ'ল আপোনাৰ বৰবৰুৱা। এইখন হৈ গ'ল আপোনাৰ বৰবৰুৱা টাউন। বৰবৰুৱা টাউন আজি বজাৰ বহা নাই কিন্তু। তো আমি ফাইনেলি আহি পালোহি এতিয়া আপোনাৰ লেপেটকটা বাইপাছ। এইটো হৈ গ'ল এটা বাইপাছ ৰোড। এইফালেদি আপোনাৰ জগন্নাথ মন্দিৰ যাব পাৰি, আৰু এইটো ৰাস্তা দি আপোনালোকৰ জকাই বটানিকেল গাৰ্ডেন যাব পাৰি। এইটো বনাই থকা হৈছে এতিয়া বৰ্তমান। আৰু এইফালে চিধা গ'লে আপোনালোকে গুৱাহাটী যাব পাৰি। বতৰ বহুত বেয়া আজি, ভিডিঅ'টো কোৱালিটি কি হয় ক'ব পৰা নাই, বহুত বতৰ বেয়া। তো বন্ধুসকল, মই আকৌ ৰখি দিলোঁ। বহুত জোৰ বৰষুণ, গাড়ী একেবাৰে চলাবই পৰা নাই, একো দেখি পোৱা নাই। আৰু বেছি জোৰকৈ বৰষুণ দি দিলে গাড়ীখন ৰখাই দিয়াই ভাল। অলপ দেৰিকৈ গৈ পালেও একো উপায় নাই, একো নাই। গতিকে ইমান ৰিস্ক লৈ যোৱাটো ভাল নহ'ব। মই এতিয়া ৰৈ আছোঁ আপোনালোকৰ এই বগীবিল বাইপাছৰ ওচৰত, লেপেটকটা। এইফালেদি আপোনালোকৰ বগীবিল যাব পাৰে। ৰ'ব আপোনালোকক দেখাই দিছোঁ। এইটোৱে আপোনাৰ বগীবিল বাইপাছ ৰোড। এইফালেদি আপোনালোকে ভালকৈ দেখি পাইছেনে ক'ব পৰা নাই। ৰ'ব আগেদি ৰাস্তাটো দেখাইছোঁ। এইফালেদি এইবোৰ সৰু সৰু গাড়ী ৰখি আছে, দেখিছে? এইফালেদি আপোনালোকৰ বগীবিল যাব পাৰি। তো বগীবিলৰ ভিডিঅ' এটা মই নেক্সট আপোনালোকক বনাই দেখুৱাই দিম বাৰু, বগীবিললৈ। এনেও মই যাবলগীয়া আছে বগীবিল। অহা 2 তাৰিখে আমি কনকা ৰিজৰ্ট গৈ আছোঁ, শোণিতপুৰ। গতিকে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিম, চাব পাৰ্ট বাই পাৰ্ট। তো বন্ধুসকল, বৰষুণ আহিলে কিন্তু বহুত দূৰ আগুৱাই আহিলোঁ। ৰাস্তাত বহুত কিবা কিবি দেখাম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত।
এতিয়া মই পাইছোঁহি আপোনালোকৰ গেমন দলঙৰ ওচৰত পাইছোঁহি আৰু ইয়াৰ পৰা আৰু ধৰক 100 কিলোমিটাৰমান দূৰত গেমন দলং। গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাকক। বলক গেমন দলং। জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। জিলেলে যাবগৈ লাগিব মই অৰুণাচললে। আজি বতৰটোৱে চব বৰবাদ কৰিলে। এখন আগল অভিনন্দন ইন ধাবা, ইয়াৰ পিছত পাম আমি গেমন ধাবা। ফ'ৰ লাইনটো বনাই আছে কেতিয়ানো শেষ হ'ব। সৰুৰ পৰা ডাঙৰ হৈ যোৱা নিচিনা লাগিছে। কমেও 20 বছৰমান হ'ল নেকি। এখন হৈ গ'ল আপোনাৰ গেমন ধাবাৰ চাইনবোৰ্ড। এই আমি গেমন ধাবা পাইছোঁহি আৰু গেমন ধাবা পাৰ গ'লোঁ। এতিয়া এয়া হ'ল আপোনালোকৰ গেমন দলং। এখনে হ'ল আপোনালোকৰ গেমন দলং। পূৰা পানী হৈ আছে। দলংখন আজি বহুত বছৰৰ পৰা ভঙা চিঙাই দেখি আছোঁ। ওপৰে কেতিয়াবা বনাই দিয়ে, আকৌ ভাঙি যায়। ভয় লাগে এখনত পাৰ হ'বলৈ। বেছি অভাৰলোড গাড়ী থাকিলে গাড়ীখন সোমাই যাব নিচিনা লাগে। ইয়াৰ কাষতে আৰু এখন দলং বনাই আছে। চাওঁ এতিয়া এখন আৰু কিমান বছৰ লাগে। ইয়াতে এখন দোকান আছে, চিনাকি দোকান। ইয়াতে ৰখোঁ, চাওঁ পাচলি কেইটামানে লৈ যাম। এখন দলং কেতিয়া বনাব আৰু। ৰঙালাও বজাৰ পালোহি, কিন্তু ভাবিছিলোঁ ৰঙালাও ল'ম বুলি। ইয়াত দেখিছোঁ আজি ৰঙালাওৱে নাই। ৰঙালাও বজাৰ বুলি জেগাডোখৰ বহুত বিখ্যাত। বলক গৈ থাকোঁ, উপায় নাই, আজি কপাল বেয়া। পাইছোঁহি আৰু বেছি দূৰ নাই আৰু। মেমৰিও ল' দেখাইছে, ক'ব পৰা নাই কিমান দূৰ ভিডিঅ'টো বনাব পাৰোঁ। গতিকে চুটিকৈ বনাব লাগিব আৰু। পাইছোঁহি, এনেকৈ নামিলোঁ। এখন হ'ল চনচান ঘাট। এইটো হ'ল আপোনালোকৰ, এইটো হৈছে আপোনালোকৰ বাইথ মন্দিৰ। দলংখন বহুত কষ্ট পাব নেকি গাড়ীখন। আগতে এইখন কাষতে সৰু দলংখন দেখিছে, এখন নদী বৈ গৈছে। এখন আগতে এই কাষতে সৰু নদীখন দলংখনে আছিলে, এতিয়া আকৌ এখন নতুনকৈ বনালে। এইটো হৈ গ'ল আপোনাৰ বাইথ মন্দিৰ। এই ছাগলী ইয়াতে কেনেবাকৈ লাগিব লাগিলে বহুত টকা ভৰিব লাগিব। পাইছোঁ আৰু বেছি দেৰি নাই। তো বন্ধুসকল যেনে তেনে আহি পালোহি আৰু। উপায় নাই, আজি বতৰে বহুত বিধি পথালি দিলে। গতিকে ৰাস্তাত আহি থাকোঁতে বহুত ধুনীয়া আপোনালোকক কিছুমান ঠাই দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ। উপায় নাই, কি কৰিব, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। গতিকে আজি বৰষুণে বহুত বিধি পথালি দিলে। গতিকে ব্লগটো আধৰুৱা হৈ ৰ'ল। অহা দুটাকৈ গৈ আছোঁ মই শোণিতপুৰ। গতিকে চাই থাকিব, ধুনীয়া ব্লগ আপোনালোকলৈ লৈ আহিম।
আজি ভিডিঅ'টো বৰ এটা ভাল নহয়, তথাপিও আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় অসম।